নমস্কাৰ ছাত্ৰছাত্ৰীসকল মোৰ ইউটিউব চেনেল মেথছ জ্ঞান বাই বিপিনলৈ তোমালোক সকলোকে স্বাগতম জনাইছো ছাত্ৰছাত্ৰীসকল আজি আমি তোমালোকৰ গণিতৰ পাৰ্ট 2 ৰ চেপ্টাৰ 9 ৰেশনেল নাম্বাৰছ নামৰ পাঠটিৰ এক্সাৰসাইজ 9.2 ৰ এই কোৱেশ্চনবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম আহা ছাত্ৰছাত্ৰীসকল আমি এটা কৈ সলভ কৰিবলৈ চেষ্টা কৰো 1 number to দিয়া আছে find the sum অৰ্থাৎ আমি এই ৰেশনেল নাম্বাৰ বিলাক যোগ কৰি ইহতৰ যোগফল বিলাক উলিয়াব লাগিব তো আহা আমি এটা কৈ যোগ কৰো মই 1 ৰ a নাম্বাৰটো লৈছো দিয়া আছে 3/6 plus 5/3 ছাত্ৰছাত্ৰীসকল তোমালোকে ইয়াৰ আগতে ফ্ৰেকশন পাই আহিছা আৰু ফ্ৰেকশনৰ সাম উলিয়াবা বা সাবট্ৰেকশন কৰা তোমালোকে নিশ্চয় জানা মনত আছে আৰু আমাৰ এই ৰেশনেল নাম্বাৰৰ ক্ষেত্ৰতো আমি এই ফ্ৰেকশন বিলাকৰ যেনেকৈ যোগ বা বিয়োগ কৰা হয় ঠিক তেনেকৈ আমি ইয়াতো যোগ বা বিয়োগ কৰিম তো আমাৰ এটো যেটো দিয়া আছে 3/6 plus 5/3 এই দুটা ফ্ৰেকশন বুলিও আমি ক'ব পাৰো ওকে তো এনেকুৱা নিচিনা থাকিলে আমি কি কৰিব লাগে এই তলত যে তোমাৰ 6 আৰু 3 আছে নহয় এই দুটা আসলতে তোমাৰ ডিনোমিনেটৰ বুলি কোৱা হয় আৰু এই ডিনোমিনেটৰ বিলাকৰ আমি এটা এলসিএম উলিয়াব লাগিব অৰ্থাৎ লসাগু উলিয়াব লাগিব তো ইয়াতে কি হ'ব তোমাৰ 6 আৰু 3 ৰ এলসিএম হ'ব 6 তো কি হ'ব আমি ইহতক আমি শ্ৰুতিহৰণ নিয়মেৰে উলিয়াম দুইটাকে কিহেৰে তোমাৰ হৰণ যায় 3 ৰে যায় 3 2 গুণ 6 3 1 গুণ 3 আৰু না যায় তো তেতিয়া তোমাৰ এই বাহিৰৰ কেইটা পূৰণ কৰিলে যি হয় সেইটোৱে ইহতৰ এলসিএম তো হ'ব 3 আৰু 2 3 2 গুণ 6 6 ৰ লগত 1 পূৰণ কৰিলে তোমাৰ 6 হ'ব অৰ্থাৎ ইহতৰ এলসিএম হ'ব 6 এতিয়া এই প্ৰথম তোমাৰ যে ৰেশনেল নাম্বাৰ আছে তাৰ যেটো ডিনোমিনেটৰ 6 আছে 6 এৰ এই এলসিএম পো আমি 6 টোক ডিভাইড কৰিব লাগিব 6 এৰে 6ক ভাগ কৰিলে তোমাৰ একবাৰ যাব সেই একেৰে ওপৰত তোমাৰ যি আছে 3 আছে 3ক পূৰণ কৰিব লাগিব 1 3 গুণ 3 হ'ব প্লাস আছে প্লাস ঠিক তেনেকৈ ইয়াতে সেকেন্ড যে ৰেশনেল নাম্বাৰ আছে ইয়াৰ ডিনোমিনেটৰ 3 ৰে এই 6ক ডিভাইড কৰিব লাগিব 3 2 গুণ 6 দুইবাৰ পাম সেই 2 এৰে ওপৰৰ 5ক পূৰণ কৰিম আমি 2 5 গুণ 10 নেক্সট লাইনত এই 3 আৰু 10 টো আমি যোগ কৰি যি হয় বহুৱাই দিম 10 আৰু 3 যোগ কৰিলে 13 ইয়াক আমি এনেকৈ ৰাখিব পাৰো নাইবা আমি ইয়াক মিক্স ফ্ৰেকশনলৈ লৈ যাব পাৰো তোমালোক একেবাৰে বুজাই দিছো মই মিক্স ফ্ৰেকশনত কেনেকৈ নিব পাৰি ওপৰৰ তোমাৰ যি 13 আছে তাক তলৰ 6 এৰে ডিভাইড কৰিব লাগিব 6 2 গুণ 12 13 ৰ পৰা 12 গলে 1 এই যে ওপৰত আমি 2 পালো নহয় এটো তোমাৰ সমষ্টি আহিব 2 সমষ্টি আগৰে পৰা তোমাৰ 6 আছিল তলত 6 থাকিব আৰু তোমাৰ যেটো বাকি থাকি গল নহয় 1 এই 1 টো ওপৰত যাব তাৰ মানে আমাৰ এটো তোমাৰ মিক্স ফ্ৰেকশন হৈ গল 2n 1/6 ইয়াৰ পিছত বি নম্বৰটো এনেকৈ দিয়া আছে তো ইয়াত তোমাৰ ফাৰ্স্ট ৰেশনেল নাম্বাৰটোৰ তোমাৰ তলত 6 আছে আৰু ইয়াত তোমাৰ 7 আছে অৰ্থাৎ 6 আৰু 7 এই দুটাৰ আমি এলসিএম উলিয়াব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত তোমাৰ কি হ'ব ডাইৰেক্ট পূৰণ কৰি দিলে যি হ'ব হেতুৱে এলসিএম হ'ব 6 7 গুণ 42 তাৰ পিছত বাকিখিনি একেই কাম এই 6 এৰে 42ক আমি হৰণ কৰিম 6 7 গুণ 42 হাতেৰে তোমাৰ এই -5 টোক আমি পূৰণ কৰিম চিনটো যেহেতু মাইনাস আছে মাইনাস হ'ব তাৰ পিছত 7 5 গুণ 35 প্লাস আছে প্লাস এই হাতেৰে তোমাৰ 42ক হৰণ কৰিম হৰণ কৰিলে তোমাৰ কিমান পাম 6 পাম আমি 7 6 গুণ 42 যেহেতু সেই 6 এৰে ওপৰৰ 4 টোক পূৰণ 6 4 গুণ 24 নেক্সট স্টেপত আমি কি কৰিম ওপৰত তোমাৰ ইয়াতে -35 আৰু +24 আছে এনে ক্ষেত্ৰত ছাত্ৰছাত্ৰীৰ কি কৰিব লাগে তোমাৰ যেটো তোমাৰ ডাঙৰ আছে সেই ডাঙৰটোৰ তোমাৰ
ছাত্ৰছাত্ৰীসকল এনে ক্ষেত্ৰত আমি কি কৰিব লাগে এটাত প্লাস এটাত মাইনাস থাকিলে ডাঙৰটোৰ আগত যেটো চিন আছে সেইটো চিন বহে অৰ্থাৎ ইয়াতে 35 টো ডাঙৰ ইয়াৰ আগত চিন তোমাৰ মাইনাস আছে মাইনাসটো আমি বহুৱাই লম তাৰ পিছত ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিব লাগে 35 ৰ পৰা 24 বিয়োগ কৰিব লাগে আমি 35 ৰ পৰা 24 বিয়োগ কৰো 5 ৰ পৰা 4 গলে 1 3 ৰ পৰা 2 গলে 1 তাৰ মানে 11 থাকিব -11/42 এটোৱে ইয়াৰ আনসাৰ ইয়াৰ পিছত সি নাম্বাৰটো দিয়া আছে -8/15 প্লাস ব্ৰেকেটৰ ভিতৰত -3/20 তো আমি এই ক্ষেত্ৰত কি কৰিব লাগিব ইয়াত তোমাৰ দুটা চিন আছে এটো প্লাস আৰু ভিতৰত মাইনাস তো আমি এই চিন দুটা পূৰণ কৰি এটা কৰিব লাগিব প্ৰথমত যি আছে আমি হেতুৱে লিখিম এতিয়া আমাৰ এই চিন দুটা আমাৰ পূৰণ হ'ব প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস হ'ব প্লাসে মাইনাসে মাইনাস 3/20 এতিয়া আমি কি কৰিম ইয়াৰ তোমাৰ ডিনোমিনেটৰ 15 আৰু ইয়াৰ ডিনোমিনেটৰ 20 এই 15 আৰু 20 ৰ আমি এলসিএম উলিয়াম সতিহৰণৰ নিয়মেৰে আমি হৰণ কৰিম দুইটাকে তোমাৰ কেৰে হৰণ যাব 5 এৰে যাব 5 3 গুণ 15 5 4 গুণ 20 আৰু না যায় এই বাহিৰৰ কেইটা পূৰণ কৰিলে কি হ'ব হেতুৱে হ'ব এলসিএম 5 3 গুণ 15 15 4 গুণ 60 মানে 60 হ'ব ইহতৰ এলসিএম এতিয়া এই 15 ৰে 60 ক আমি ডিভাইড কৰিম 15 4 গুণ 60 4 বাৰ হ'ব হে 4 ৰে ওপৰৰ মাইনাস এটো পূৰণ চিনটো তোমাৰ মাইনাস হ'ব 15 4 গুণ 60 4 ৰে 8 পূৰণ 8 4 গুণ 32 মাইনাস আছে মাইনাস 20 ৰে তোমাৰ 60 ক আমি হৰণ কৰিলে 3 পাম হে 3 ৰে ওপৰৰ 3 পূৰণ কৰিলে 3 3 গুণ 9 ইয়াতে তোমাৰ ওপৰত দুইটাতে মাইনাস আছে তো এনেকুৱা থাকিলে তোমাৰ টোটাল মাইনাসৰ হ'ব অৰ্থাৎ চিনটো মাইনাসে হ'ব খালি আমি 32 আৰু 9 টো আমি যোগ কৰি দিম 32 আৰু 9 যোগ কৰো 9 10 11 হাতত থাকিব 1 3 আৰু 1 4 তাৰ মানে 41 তো এটোৱে ইয়াৰ আনসাৰ নেক্সট ডি নাম্বাৰটো দিয়া আছে 1 প্লাস ব্ৰেকেটৰ ভিতৰত -8/9 তো আমি ইয়াত কি কৰিব লাগিব এই তোমাৰ ভিতৰৰ মাইনাস আৰু বাহিৰৰ প্লাস এই চিন দুটা পূৰণ কৰি এটা বনাম প্লাসে মাইনাসে মাইনাস হৈ যাব এনেকুৱা হৈ গল এতিয়া প্ৰথম যি 1 আছে এই 1 ৰ তলত এটা 1 আছে আৰু লগতে ইয়াতে তলত তোমাৰ 9 আছে এই 9 আৰু তলত থকা 1 ৰ আমি এলসিএম উলিয়াম মানে ডাইৰেক্ট পূৰণ কৰিব লাগিব 1 9 গুণ 9 হ'ব এতিয়া ইয়াৰ তলত থকা 1 ৰে এই 9 ক হৰণ কৰিলে তোমাৰ 1 ৰে 9 ক হৰণ কৰিলে তোমাৰ 9 পাবা হে 9 ৰে আকৌ এতিয়া এই 1 টো ওপৰত থকা নিচিনা হৈ আছে ইয়াক পূৰণ 9 1 গুণ 9 মাইনাস আছে মাইনাস 9 ৰে 9 হৰণ কৰিলে 1 বাৰ পাবা 1 ৰে 8 ক পূৰণ কৰিলে 1 8 গুণ 8 এনেকুৱা হ'ব 9 ৰ পৰা 8 গলে 1 তাৰ মানে 1/9 এটো ইয়াৰ আনসাৰ ইয়াৰ পিছত ই নাম্বাৰটো এনেকৈ দিয়া আছে 8/-21 প্লাস ব্ৰেকেটৰ ভিতৰত -4/35 তো আমাৰ এই প্ৰথম যেটো ৰেশনাল নাম্বাৰ আছে ইয়াত তোমাৰ তলত মাইনাস চিন আছে তো ইয়াত আমি কি কৰিব লাগে মাইনাস চিনটো আমি তলত ৰাখিব নালাগে ওপৰত নিব লাগিব আৰু ওপৰত বা মাজত ললেও হৈ যাব তোমাৰ তো আৰু এনেকুৱা কৰিলে তোমাৰ কি কৰিব লাগিব আমি তোমাৰ তোমালোকে এটা কথা পাইছিলা যে স্ট্যান্ডার্ড ফর্মত আমি ইয়াক লৈ যাব লাগিব স্ট্যান্ডার্ড ফর্ম মানে তোমাৰ চিনটো ওপৰত লৈ যাব লাগিব ওকে তো চিনটো আমি ওপৰত লৈ যাব পাৰো আমি এটা মাত্ৰ যদি চিন থাকে তোমাৰ হেতু আমি মাজত লিখিলেও হয় ওপৰত লিখিলেও হয় তো গতিকে আমি ইয়াত কি কৰিম চিনটো আমাৰ -8 কৰি লম আৰু এটো আমি পূৰণ কৰি এটা কৰিম
প্লাসে মাইনাসে মাইনাস এনেকুৱা হৈ গ'ল এতিয়া 21 আৰু 35ৰ এলচিএম উলিয়াম দুইটাকে তোমাৰ হাতেৰে যাব 7 3 গুণ 21 7 5 গুণ 35 আৰু না যায় এটা বাহিৰৰ কেইটা পূৰণ কৰিলে যি হ'ব সেইটো এলচিএম হ'ব 5 3 গুণ 15 15 7 গুণ কিমান 15 7 গুণ 105 105 এতিয়া 21 ৰে এই 105 হৰণ কৰিব লাগিব কিমান পাম আমি 21 ৰে 105 হৰণ কৰিলে ইয়াতে তুমি যে তিনটা আমি পূৰণ কৰি এলচিএম তো পাইছো নহয় তাৰ পৰা 21 উলিয়াই লোৱা পূৰণ কৰি 7 আৰু 3 তোমাৰ পূৰণ কৰিলে 21 হয় এই 21 ৰ লগত 5 পূৰণ কৰিলে 105 হয় অৰ্থাৎ 21 ৰে যদি তুমি 105 হৰণ কৰা এই যে এটা থাকি গল 5 এই 5 পাবা গতিকে 5 ৰে এতিয়া ওপৰৰ 8 টো পূৰণ কৰিব লাগিব মাইনাস আছে মাইনাস হ'ব 8 5 গুণ কিমান 40 মাইনাস আছে মাইনাস ঠিক তেনেকৈ 35 ৰে 105 হৰণ কৰিব লাগিব ইয়াৰ পৰা 35 কৰি লোৱা 7 5 গুণ 35 থাকি গল 3 তাৰ মানে 35 ৰে 105 হৰণ কৰিলে পাবা 3 3 আৰু 4 পূৰণ 3 4 গুণ 12 নেক্সট স্টেপত কি হ'ব তোমাৰ ওপৰত দুইটাতে মাইনাস আছে নহয় তো টোটাল মাইনাস হ'ব অৰ্থাৎ চিনটো মাইনাস হ'ব কিন্তু 40 আৰু 12 যোগ কৰিব লাগিব 52 হৈ যাব যোগ কৰিলে এইটোৱে ইয়াৰ আনসাৰ ইয়াৰ পিছত এফ নাম্বাৰটো আমাক এনেকৈ দিয়া আছে মিক্স ফ্ৰেকশনত দিয়া আছে প্ৰথমতে আমি মিক্স ফ্ৰেকশনৰ পৰা ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাব লাগিব ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যোৱা নিয়মটো কি আছিল তোমাৰ যে এই 3 আৰু 5 টো পূৰণ কৰিব লাগিব 5 3 গুণ 15 15 ৰ লগত 4 যোগ কৰিব লাগিব 15 ৰ লগত 4 যোগ কৰিলে হ'ব 19 19 টো ওপৰত বহিব আৰু তলত 5 আছে 5 থাকিব ইয়াতে প্লাস আছে প্লাস ঠিক তেনেকৈ ইয়াতো তোমাৰ 6 আৰু 2 পূৰণ কৰিম 6 গুণ 12 12 একে যোগ কৰিলে 13 13 টো ওপৰত বহিব তলত 6 থাকিব এনেকুৱা হৈ গল এতিয়া এই 5 আৰু 6 ৰ এলচিএম উলিয়াব লাগিব ইয়াতে ডাইৰেক্ট পূৰণ কৰিলে হৈ যাব 5 6 গুণ 30 এতিয়া 5 ৰে 30 হৰণ কৰিলে পাবা তুমি 6 6 ৰ লগত 19 পূৰণ কৰিব লাগিব 6 9 গুণ 54 4 আৰু থাকিব 5 6 গুণ 6 6 আছে 11 114 হ'ব মাইনাস আছে মাইনাস টো ওপৰত যাব এতিয়া 114 প্লাস আছে প্লাস 6 ৰে 30 হৰণ কৰা 6 ৰে 30 হৰণ কৰিলে পাবা 5 हे 5 रे 13 পূৰণ 13 5 গুণ কিমান 13 5 গুণ হ'ব তোমাৰ 65 65 এতিয়া এটাত মাইনাস এটাত প্লাস আছে তো এনে ক্ষেত্ৰত তোমাৰ ডাঙৰটোৰ আগত যেটো চিন আছে হেতু চিন হয় তোমাৰ 114 ৰ আগত মাইনাস আছে মাইনাস এতিয়া 114 ৰ পৰা 65 বিয়োগ কৰি দিলে হল 4 ৰ পৰা তো না যায় ধাৰ কৰিলে হ'ব 14 14 ৰ পৰা 5 গলে 9 ইয়াতে শূন্য আছে এই 1 টো আৰু শূন্য মিলি 10 10 ৰ পৰা 6 গলে 4 49 তো মাইনাস 49/30 এইটো ইয়াৰ আনসাৰ নেক্সট জি নাম্বাৰটো আমাক এনেকুৱা দিয়া আছে ইয়াতো তোমাৰ মিক্স ফ্ৰেকশন আছে আমি মিক্স ফ্ৰেকশনটো প্ৰথমতে ইম্প্ৰপাৰ ফ্ৰেকশন বনাই লম 4 3 গুণ 12 12 ৰ লগত 2 যোগ কৰিলে 13 14 হ'ব আৰু তলত 3 হ'ব এতিয়া এই দুটা চিন আমি পূৰণ কৰি এটা কৰিম প্লাসে মাইনাসে মাইনাস তাৰ পিছত 7 3 গুণ 21 21 আৰু 2 যোগ কৰিলে হ'ব তোমাৰ 23 এনেকুৱা হৈ গল এতিয়া 3 আৰু 7 ৰ এলচিএম উলিয়াব লাগিব ইয়াতে ডাইৰেক্ট পূৰণ কৰি দিলে হল 3 7 গুণ 21 3 ৰে 21 যদি ভাগ কৰা পাবা 7 7 ৰ লগত 14 পূৰণ 14 আৰু আমি 7 পূৰণ কৰিম
7 4 গুণ 28 হাতত থাকিব 2 7 গুণ 7 7 2 9 মানে 98 মাইনাস আছে মাইনাস হ'ব চিনটো 98 ইয়াতো মাইনাস আছে মাইনাস হাতেৰে যদি 21 হৰণ কৰো আমি পাম 3 3 ৰে 23 পূৰণ 3 3 গুণ 9 3 2 গুণ 6 তাৰ মানে 69 এনেকুৱা হৈ গ'ল ইয়াৰ পিছত ওপৰত তোমাৰ দুইটাতে মাইনাস আছে তোমাৰ টোটাল মাইনাসৰ কি হ'ব অৰ্থাৎ চিনটো মাইনাস হ'ব সংখ্যা দুটা যোগ কৰি দিলে হ'ল 69 আৰু 98 যোগ কৰিম 9 আৰু 8 যোগ কৰিলে হ'ব তোমাৰ 17 ৰ 7 আৰু থাকিব 1 9 আৰু 6 15 একে 16 167 বাস এটুৱে ইয়াৰ আনসাৰ ইয়াৰ পিছত আমি 2 নম্বৰৰ কেইটা সলভ কৰিবলৈ চেষ্টা কৰিম 2 নম্বৰটো আমাক সাবট্ৰেক্ট কৰিবলৈ দিছে অৰ্থাৎ আমাক বিয়োগ কৰিবলৈ দিছে তো আমাৰ 1 নম্বৰটো এনেকৈ দিয়া আছে তো ইয়াতো আমাৰ প্ৰথম কামটো একেই আমি এই তলত থকা অৰ্থাৎ ডিনোমিনেটৰ কেইটাৰ এলসিএম উলিয়াম ইয়াতে তোমাৰ 14 আৰু 2 আছে ইহতক দুইটাকে শ্ৰুতিকৰণৰ নিয়মেৰে হৰণ কৰি এলসিএমটো উলিয়াম 2টাকে তোমাৰ 2 ৰে যাব 2 7 গুণ 14 2 1 গুণ 2 আৰু না যায় এটা বাহিৰত যি পূৰণ কৰিলে যি হ'ব কেটোৱে হ'ব এলসিএম 2 7 গুণ 14 14 টোৱে হ'ব ইহতৰ এলসিএম তাৰ পিছত 14 ৰে 14 হৰণ কৰিলে পাবা 1 1 ৰ লগত 51 পূৰণ কৰিলে 51 হ'ব তাৰ পিছত মাইনাস মাইনাস 2 ৰে 14 হৰণ কৰিলে 7 পাবা 7 ৰ লগত 3 পূৰণ কৰিলে 7 3 গুণ 21 51 ৰ পৰা 21 বিয়োগ কৰিম 1 ৰ পৰা 1 গলে 0 5 ৰ পৰা 2 গলে 3 30/14 হল ইয়াক আমি মিক্স ফ্ৰেকশনলৈ লৈ যাব পাৰো নাইবা যদি কটাকটি যায় কটাকটিও কৰিব পাৰো কটাকটি যায় দুইটাকে তোমাৰ 2 ৰে যাব 2 15 গুণ 30 2 7 গুণ 14 তাৰ মানে 15/7 থাকি গল ইয়াক আমি এতিয়া মিক্স ফ্ৰেকশনলৈ লৈ যাব পাৰো হাতেৰে 15 আমি হৰণ কৰিব লাগিব 7 2 গুণ 14 5 ৰ পৰা 4 গলে 1 এই দুইটো আহিব তোমাৰ সমস্ত 2 সমস্ত তলত আগৰে পৰা 7 আছিল 7 বাকি 1 আছিল এই 1 টো যাব ওপৰত তো এটো ইয়াৰ আনসাৰ নেক্সট 2 নম্বৰটো এনেকৈ দিয়া আছে 2/3 মাইনাস ব্ৰেকেটৰ ভিতৰত -1/3 তো আমি ইয়াত কি কৰিম আগতে মাইনাস চিনটো মানে ব্ৰেকেটটো উঠাই লম মাইনাস চিন দুটা পূৰণ কৰি এটা কৰিম মাইনাসে মাইনাসে প্লাস 1/3 হ'ব এটোৰ ক্ষেত্ৰত তোমাৰ এলসিএম উলিয়াবৰ দৰকাৰ নাই দুইটাতে 3 আছে নহয় এটা 3 ললেই হ'ল 3 আৰু ওপৰৰ কেইটা যি আছে ডাইৰেক্ট লিখি দিলেই হ'ল মাজত যি চিন আছে সেইটো লিখিব লাগিব প্লাস আছে প্লাস 2 আৰু 1 যোগ কৰিলে 3 এটা 3 ভাগৰ 3 মানে কটাকটি কৰিলে আমাৰ কি হ'ব 1/1 হ'ব একবাৰ তাৰ মানে 1/1 আৰু 1/1 মানে 1 ইয়াৰ আনসাৰ তাৰ মানে 1 নেক্সট 3 নম্বৰটো আছে 1 মাইনাস ব্ৰেকেটৰ ভিতৰত -8/9 তো আমি ইয়াতো চিনটো পূৰণ কৰি ব্ৰেকেটটো উঠাই দিম আগতে মাইনাসে মাইনাসে প্লাস হৈ যাব 1 + 8/9 এনেকুৱা হৈ গল এতিয়া আমি এই যে 1 ৰ তলত এটা 1 আছে 1 আৰু 9 ৰ এলসিএম উলিয়াম ডাইৰেক্ট পূৰণ কৰিব লাগিব 1 9 গুণ 9 তলৰ 1 টোৰে 9 হৰণ কৰিলে 9 পাবা সেই 9 ৰে ওপৰৰ 1 টো পূৰণ কৰিব লাগিব 9 1 গুণ 9 অৰ্থাৎ 1 ডাইৰেক্ট পূৰণ কৰিলে হ'ল 1 9 গুণ 9 এনেকুৱা নিচিনা প্লাস 9 ৰে 9 হৰণ কৰিলে পাবা 1 1 ৰ লগত ওপৰৰ 8 টো পূৰণ 1 8 গুণ 8 9 আৰু 8 যোগ কৰিলে 17 ইয়াক আমি মিক্স ফ্ৰেকশনলৈ লৈ যাব পাৰো 9 ৰে আমি 17 আমি যদি হৰণ কৰো 9 গুণ 9 2 গুণ 18 দুইবাৰ না যাব একবাৰ যাব এই যে একবাৰ যাব এটো তোমাৰ সমষ্টিত আহিব তলত 9 আছে 9 থাকিব 9 1 গুণ 9
এই 9টো 17ৰ পৰা বিয়োগ কৰিব লাগিব 9 1 গুণ 9 17ৰ পৰা যদি তোমাৰ 9 যায় কিমান হ'ব 8 তাৰ মানে 1 সমস্ত 8 ভাগৰ 9 এটো ইয়াৰ আনসাৰ নেক্সট 4 নাম্বাৰটো আছে ব্ৰেকেটৰ ভিতৰত -4n2/3 মাইনাস ব্ৰেকেটৰ ভিতৰত -3n2/7 তো আমি ইয়াত প্ৰথমতে ব্ৰেকেটটো উঠাই লম ইয়াতে তোমাৰ ডাইৰেক্ট ব্ৰেকেটটো উঠাব পাৰিম আমি লগতে ইয়াক আমি মিক্স ফ্ৰেকশনৰ পৰা ইমপ্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাব লাগিব মাইনাস আছে মাইনাস হ'ব 3.5 গুণ 12 12 আৰু 2 যোগ কৰিলে হ'ব 14 14 তো ওপৰত হ'ব তলত 3 হ'ব ইয়াৰ ক্ষেত্ৰত মাইনাসে প্লাস মিক্স ফ্ৰেকশনটো ইমপ্ৰপাৰ ফ্ৰেকশনলৈ নিলে হ'ব 7 3 গুণ 21 21 আৰু 2 যোগ কৰিলে 23 এনেকুৱা হ'ল এতিয়া এই 3 আৰু 7 ৰ এলসিএম উলিয়াব লাগিব এটা ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলে হ'ল 3 7 গুণ 21 এটা 3 ৰে 21 হৰণ কৰিলে 7 পাবা মাইনাস আছে কিন্তু মাইনাস হ'ব 3 ৰে 21 হৰণ কৰিলে 7 পাবা 7 ৰে তোমাৰ 14 পূৰণ কৰিব লাগিব 7 4 গুণ 28 7 থাকিব 2 7 গুণ 7 7 আৰু 2 যোগ কৰিলে 98 প্লাস আছে প্লাস 7 ৰে 21 হৰণ কৰিলে পাবা 3 3 ৰে 23 পূৰণ 3 3 গুণ 9 3 2 গুণ 6 69 এতিয়া আমি কি কৰিম এই দুটাৰ আমি কাম কৰিব লাগিব তো এটাত মাইনাস এটাত প্লাস আছে ডাঙৰটোৰ আগত জি চিন আছে সেই চিনটো হ'ব এটা 98 টো ডাঙৰ চিন মাইনাস 98 ৰ পৰা 69 মাইনাস কৰা আঠৰ পৰা তো 9 না যায় ধাৰ কৰিব লাগিব 18 হ'ব 18 পৰা 9 গলে 9 হ'ব এটা এতিয়া 8 আছে 8 পৰা 6 গলে 29 minus 29/21 ইয়াক আমি এতিয়া মিক্স ফ্ৰেকশনলৈ নিব পাৰো মাইনাস তো তেতিয়া মাজত আহি যাব 21 ৰে আমি 29 হৰণ কৰিব লাগিব 21 1 গুণ 21 21 2 গুণ তোমাৰ 42 হৈ যাব বেছি হৈ যাব গতি একবাৰ এই একবাৰ তো তোমাৰ সমস্তত আহিব তলত তোমাৰ 21 আছে 21 হ'ব 21 1 গুণ 21 পালো হৈ আমি সেই 21 টো 29 ৰ পৰা বিয়োগ কৰি দিলে কিমান থাকিব 8 8 তো ওপৰত হ'ব এটো ইয়াৰ আনসাৰ নেক্সট 5 নাম্বাৰটো আমাক এনেকৈ দিয়া আছে ইয়াতে তোমাৰ তলত মাইনাস আছে আকৌ ব্ৰেকেটৰ ভিতৰত ওপৰত মাইনাস আছে তো এনে থাকিলে আমি কি কৰিম প্ৰথমটোৰ ক্ষেত্ৰত এই চিনটো আমি মাজত বা ওপৰত আমি লৈ লব লাগিব ওকে তো আমি ওপৰতে লৈ লম এনেকুৱা হৈ গল তাৰ পিছত এই দুটা পূৰণ কৰিম মাইনাসে মাইনাসে প্লাস এনেকুৱা হৈ গল এতিয়া 12 আৰু 35 ৰ এলসিএম উলিয়াব লাগিব ছুটি হৰণ নিয়মেৰে হৰণ যাবনে না যাব না যায় যদি না যায় ডাইৰেক্ট পূৰণ কৰিব লাগিব 12 আৰু 35 2 5 গুণ 10 হাতত থাকিব 1 2 3 গুণ 6 কে 7 1 5 গুণ 5 1 3 গুণ 3 হাতে পাশে 12 2 হাতত থাকিব 1 3 1 4 420 হ'ব এতৰ এলসিএম তাৰ মানে 420 এতিয়া 12 ৰে 420 হৰণ কৰিব লাগিব 12 ৰে 420 হৰণ কৰিলে তুমি 35 পাবা 35 ৰে 8 পূৰণ 8 5 গুণ 40 0 4 থাকিব 8 3 গুণ তোমাৰ 24 আৰু 4 যোগ কৰিলে 28 280 মাইনাস আছে কিন্তু মাইনাস হ'ব প্লাস আছে প্লাস 35 ৰে 420 হৰণ কৰিলে 12 বাৰ পাবা 12 ৰে 4 পূৰণ 12 4 গুণ 48 ইয়াত তোমাৰ এটাত মাইনাস এটাত প্লাস আছে তো ডাঙৰটোৰ আগত যেটো চিন আছে হেতু হ'ব ইয়াতে 280 টো ডাঙৰ গতিকে মাইনাস হ'ব এটা 280 ৰ পৰা 48 মাইনাস কৰিব লাগিব
10 10 পৰা 8 গলে 2 7 আছে 7 4 গলে 3 আৰু 2 232 আমাৰ এনেকুৱা হৈ গল এতিয়া ইহতক যদি কটাকটি যায় আমি কটাকটি দিব পাৰো 2 ৰে যাব 2 থাকে এই 2 এর কারণে 2 1 গুণ 2 3 এর কারণে 2 1 গুণ 2 3 এর তলতে 2 টো বহুৱাইছা বুলি ভাবে বিয়োগ কৰিলে থাকিব 1 1 ৰ লগত 2 লৈ ললে হ'ব তোমাৰ 12 2 6 গুণ 12 2 এর 4 এর কারণে 2 বার 2 এর কারণে 1 বার শূন্যটো নামি আহিব এই দুটা থাকি গল এই দুটা আকৌ 2 এর যাব 11 যাব 2 5 গুণ 10 1 থাকিব মানে 11 পৰা 10 বিয়োগ কৰিলে 1 থাকিব 6 টো লৈ লব 16 2 8 গুণ 16 ইয়াক 2 ৰে ভাগ কৰিলে 2 এর কারণে 2 1 গুণ 2 এককটো না যায় 10ক লব লাগিব 10ক লোৱা মানে এটা শূন্য বহুৱাই লব লাগিব মাজতে মানে দীৰ্ঘ হৰণ কৰিলে যেনেকুৱা হ'ব ঠিক তেনেকুৱা হ'ব শূন্য বহুৱাই ললো এটা 10ক 2 ৰে ভাগ কৰিব পাৰিম 2 5 গুণ 10 এনেকুৱা থাকি গল এই যে মাইনাস চিন আছিল নহয় এই মাইনাস টো এতিয়া এই 58 হৈ যাব অৰ্থাৎ ইয়াত এনেকুৱা হ'ব তো ইয়াক আমি মিক্স ফ্ৰেকশনলৈ নিব নোৱাৰো ওপৰত যেহেতু সৰু আছে গতিকে এইটোৱে আনসাৰ ইয়াৰ পিছত 6 নম্বৰটো এনেকৈ দিয়া আছে তো ইয়াত আমাৰ মিক্স ফ্ৰেকশন আছে ইয়াক আমি ইমপ্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাম মাইনাস আছে মাইনাসে হ'ব 9 2 গুণ তোমাৰ 18 একে 19 তলত হ'ব তোমাৰ 9 মাইনাস 5 আছে 5 এলসিএম উলিয়াম 9 আৰু ইয়াৰ তলত এটা 1 আছে 9 আৰু 1 ৰ এলসিএম তোমাৰ 9 হ'ব 9 ৰে 9 ভাগ কৰিলে একবাৰ 1 ৰে 19ক পূৰণ কৰিলে 19 হ'ব চিনটো মাইনাস আছে যেটো মাইনাস হ'ব 19 ইয়াৰ তলত 1 আছে 1 ৰে 9 তোমাৰ হৰণ কৰিলে 9 বাৰ পাবা সেই 9 ৰে 5ক পূৰণ 9 5 গুণ 45 দুইটাতে মাইনাস আছে মাইনাস হ'ব চিনটো আৰু এই দুটা যোগ কৰিব লাগিব 45 আৰু 19 9 পাছে 14 4 হাতত থাকিব 1 4 1 5 1 6 মানে 64 minus 64/9 ইয়াক আমি মিক্স ফ্ৰেকশনলৈ লৈ যাব পাৰিম 9 ৰে 64ক আমি হৰণ কৰিলে কিমান বাৰ পাম 9 6 গুণ 54 9 7 গুণ 63 7 বাৰ যাব 7 তলত 9 9 7 গুণ যেহেতু 63 এই 64 তলত 63 বহুৱাইলে বিয়োগ কৰিলে থাকিব 1 আৰু সেই 1 টো ওপৰত আহি যাব এটো ইয়াৰ আনসাৰ শেষত 7 নম্বৰটো এনেকৈ দিয়া আছে তো আমাৰ ইয়াত কি কৰিব লাগিব এই আমাৰ ব্ৰেকেটৰ ভিতৰত যেটো তোমাৰ মিক্স ফ্ৰেকশনত আছে হেতুক আমি ইমপ্ৰপাৰ ফ্ৰেকশন বনাব লাগিব তো 7 হ'ব মাইনাসে প্লাস 9 2 গুণ 18 18 আৰু 2 20 এনেকুৱা হৈ গল হাতৰ তলত 1 আছে 1 আৰু 9 ৰ এলসিএম উলিয়ালে 9 হ'ব 1 ৰে 9 হৰণ কৰিলে 9 বাৰ পাবা 9 ৰ লগত 7 পূৰণ 9 7 গুণ 63 9 ৰে 9 ভাগ কৰিলে 1 বাৰ 1 আৰু 20 পূৰণ কৰিলে 20 হ'ব এই দুটা যোগ কৰিম 3 আৰু 0 যোগ কৰিলে তোমাৰ 3 6 আৰু 2 যোগ কৰিলে 8 83/9 ইয়াক আমি মিক্স ফ্ৰেকশনলৈ লৈ যাব পাৰিম 9 ৰে 83 ভাগ কৰিব লাগিব তোমাৰ 9 ৰে ভাগ কৰিলে 9 9 গুণ 81 9 10 গুণ 90 তাৰমানে 9 9 গুণ 81 9 বাৰ যাব 9 সমস্ত তলত 9 আছে তাৰ পিছত 9 9 গুণ 81 যেহেতু 83 পৰা 81 বিয়োগ কৰিলে 2 থাকিব বাস এটোৱে হৈ গল ইয়াৰ আনসাৰ ছাত্ৰছাত্ৰীসকল মই তোমালোকক 1 নম্বৰৰ যি যোগ কৰা ফ্ৰেকশনৰ মানে ৰেশনাল নম্বৰৰ যোগ আৰু 2 নম্বৰটো তোমাৰ ৰেশনাল নম্বৰৰ সাবট্ৰেকশন বিয়োগ কৰা এই গোটেইটা সমাধান কৰি দিলো আশা কৰিছো তোমালোকে ভিডিওটো নিশ্চয় ভাল পাবা যদি তোমালোকে
ভিডিওটো ভাল পাইছে এটা লাইক কৰি দিবা লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰি লোৱা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ মই 3 1 নম্বৰটো লৈছো এনেকৈ দিয়া আছে আমাক -15/14 * 2/3 ছাত্ৰছাত্ৰীসকল আমাৰ এনেকুৱা ৰেশনাল নাম্বাৰৰ তোমাৰ পূৰণৰ ক্ষেত্ৰত আমি ফ্ৰেকশনৰ পূৰণ আগতে পাই আহিছো নহয় তো ঠিক তেনেকৈ আমি ইয়াতো পূৰণ কৰিব লাগিব তো আমাৰ ফ্ৰেকশনৰ পূৰণৰ নিয়মটো আছিল কি যে তোমাৰ ওপৰৰ বিলাক ওপৰতে পূৰণ আৰু তলৰ বিলাক তলতে পূৰণ কৰিব লাগে ওপৰৰ মানে তোমাৰ ওপৰৰ বিলাকক তোমাৰ নিউমাৰেটৰ বুলি কোৱা হয় তো নিউমাৰেটৰ আৰু নিউমাৰেটৰ পূৰণ কৰি যি হ'ব ওপৰত তোমাৰ নিউমাৰেটৰ হিচাপে লিখিব লাগিব আৰু লগতে তোমাৰ তলৰ বিলাকক ডিনোমিনেটৰ বুলি কোৱা হয় তো ডিনোমিনেটৰ আৰু ডিনোমিনেটৰ পূৰণ কৰি যি হয় তো হেতুৱে তলত তোমাৰ ডিনোমিনেটৰ হিচাপে লিখিব লাগিব নাইবা তাৰে আগতে আমাৰ কটাকটি যদি যায় আমি কটাকটি দিব পাৰো যেনে ধৰা ইয়াত তোমাৰ কটাকটি যায় তোমাৰ 3 কটাকটি এতিয়া কাৰ মাজত যায় হেতু জানি ল'ব লাগিব তলৰ আৰু ওপৰৰ মাজত কটাকটি যাব অৰ্থাৎ তোমাৰ ডিনোমিনেটৰ 3 আৰু তোমাৰ নিউমাৰেটৰ 15 মাজত যদি কটাকটি যায় দিব পাৰিবা ঠিক তেনেকৈ 3 আৰু 2 মাজত যদি কটাকটি যায় দিব পাৰিবা 14 আৰু 2 মাজত গলে কটাকটি দিব পাৰিবা বা 14 আৰু 15 মাজত যদি যায় কটাকটি দিব পাৰিবা এতিয়া আমাৰ 3 আৰু 15 মাজত যায় তোমাৰ 3 1 গুণ 3 3 5 গুণ 15 এটো আমি কাটি দিম ঠিক তেনেকৈ 14 আৰু 2 মাজতো যাব 2 1 গুণ 2 2 7 গুণ 14 এতিয়া যি থাকি গল হিগতৰ মাজত আকৌ তলৰ ওপৰৰ কৈ আমি কটাকটি দিব পাৰো নেকি আমাৰ কি থাকি গল 5 আৰু 1 ওপৰত তলত 7 আৰু 1 এই দুটাৰ মাজত কটাকটি যায় নেকি না যায় যদি না যায় ওপৰত যি থাকি গল ওপৰতে পূৰণ কৰিব লাগিব ইয়াৰ আগতে মাইনাস চিন আছে নহয় এই মাইনাস চিনটো এতিয়া আমাৰ এই 5 ৰ বুলি ধৰিব লাগিব তোমাৰ -5 into 1 তাৰ পিছত তলত তোমাৰ 7 into 1 ওকে তোমাৰ প্লাস আৰু মাইনাস প্লাসে মাইনাসে মাইনাসে হ'ব 5 1 গুণ 5 7 1 গুণ 7 তো -5/7 এটো ইয়াৰ আনসার নতুবা মই যে কৈছিলো চিনটো তোমাৰ 5 ৰ হ'ব বুলি তুমি 5 ৰ নলয় তুমি মাজতে আগত যেনেকৈ মাজত আছিল মাজত লিখিলেও হ'ব ওকে তাৰ মানে আমি চিনটো এটা মাজত লিখি প্লাই 5/7 লিখিলেও হ'ব ওকে তো সদ্যহতে এনেকৈ ৰাখি থৈ দিয়া এটো ইয়াৰ আনসার ওকে নেক্সট আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো আমাৰ এনেকৈ আছে 3/-11 into -2/5 এতিয়া ইগতৰ ক্ষেত্ৰটো আমি কি কৰিম তলৰ আৰু ওপৰৰ বিলাকৰ মাজত কটাকটি যায় নেকি আমি চেক কৰিম তো 11 আৰু 3 ৰ মাজত না যায় 5 আৰু 2 ৰ মাজত না যায় 5 3 ৰ মাজত না যায় 11 2 ৰ মাজত না যায় ইয়াতে এটাও কটাকটি না যায় এনে ক্ষেত্ৰত আমি কি কৰিব লাগিব ওপৰৰ বিলাক ওপৰতে পূৰণ তলৰ বিলাক তলতে পূৰণ কৰিব লাগিব ওপৰত তোমাৰ 3 পূৰণ -2 আৰু তলত -11 into 5 এটা ইয়াৰ প্লাস মাইনাস প্লাসে মাইনাসে মাইনাস 3 2 গুণ 6 প্লাসে মাইনাসে মাইনাস 11 5 গুণ 55 এতিয়া আমাৰ ওপৰত -6 তলত -55 আছে এটা তলে উপরে দুইটাতে তোমার মাইনাস চিহ্ন আছে তো যদি তলে উপরে যদি মাইনাস চিহ্ন দুইটাতে থাকে তেতিয়া আমার চিহ্নটো প্লাস হৈ যায় মানে আমি কাটি দিব পাৰো কাটি দি নহোৱা কৰি দিলু আৰু কাটি দি নহোৱা কৰি দিলু মানে প্লাস হৈ গল অৰ্থাৎ 6/55 হৈ গল তো এইটো ইয়াৰ আনসার Next 3 number to amak enakoi dia ase -6/21 into 7/-8 to yato ami ki korim kotakoti gole ame kotakoti dim tumar 7 aru 21 or majot jay 7 1 গুণ 7 7 3 গুণ 21
ঠিক তেনেকৈ -8 আৰু -6 মাজতো কটাকটি যাব 6 আৰু 8ক 2 থাকে তোমাৰ 2 ৰে যাব 2 4 গুণ 8 2 3 গুণ 6 এটা তোমাৰ ইয়াতে 3 আৰু ইয়াতে 3 থাকি গল ইহতৰ মাজত আকৌ কটাকটি যাব 3 1 গুণ 3 3 1 গুণ 3 তলত তোমাৰ 4 আৰু 1 থাকিল ওপৰত 1 1 থাকিল ইহতৰ মাজত আৰু কটাকটি না যায় তোমাৰ ওপৰত কি থাকি গল 1 আৰু 1 এতিয়া এই যে মাইনাস চিন আছিল নহয় এই মাইনাস তো তোমাৰ এই 1 ৰ হৈ যাব -1 into 1 ঠিক তেনেকৈ তলত এইটো 1 into এই মাইনাস তো 4 ৰ হৈ যাব মাইনাসে প্লাসে মাইনাস 1 1 গুণ 1 প্লাসে মাইনাসে মাইনাস 1 4 গুণ 4 আগৰ নিচিনাকৈ আমাৰ তলে আৰু ওপৰে দুইটাত মাইনাস চিন আছে তো আমি কাটি দিব পাৰিম তো থাকি যাব তোমাৰ 1/4 এইটো ইয়াৰ আনসাৰ 4 নাম্বাৰটো আছে 6/5 into -9/11 ইয়াত কটাকটি যায় নেকি কটাকটি তো না যায় যদি না যায় ওপৰৰ বিলাক ওপৰতে পূৰণ তলৰ বিলাক তলতে পূৰণ কৰিম ওপৰত তোমাৰ 6 into -9 তলত 5 into 11 প্লাসে মাইনাসে মাইনাস 6 9 গুণ 54 54 প্লাসে প্লাসে তো প্লাসে হবো 5 11 গুণ 11 5 গুণ 55 বাস এইটোই আনসার নেক্সট 5 নাম্বাৰটো আছে -7/12 into -2/13 তো আমাৰ ইয়াতে কটাকটি যায় নেকি তোমাৰ এই 2 আৰু 12 ৰ মাজত যায় তো 2 6 গুণ 12 2 1 গুণ 2 ওপৰত তাৰ মানে 1 এতিয়া আমাৰ কি থাকি গল ওপৰত -7 into ওপৰত হ'ব -1 তলত 6 into 13 মাইনাসে মাইনাসে প্লাস হ'ব 7 1 গুণ 7 6 আৰু 13 পূৰণ কৰিলে তোমাৰ কিমান হ'ব 13 6 গুণ 78 মানে 78 7/78 তো এইটো ইয়াৰ আনসাৰ 6 নাম্বাৰটো আছে -1 into -4/5 এটো তোমাৰ একেবাৰে ইজি তো তুমি আগৰ নিচিনাকৈ ওপৰৰ বস্তুবিলাক ওপৰতে পূৰণ লিখি প্লাই আৰু তলৰ বস্তুবিলাক তলতে লিখি প্লাইও কৰিব পাৰা নাইবা একেবাৰতে কৰিব পাৰা তো আমাৰ কি গল ইয়াতে 1 আছে ইয়াতে 4/5 আছে তো যিকোনো সংখ্যা 1 এৰে যদি আমি পূৰণ কৰো সেই সংখ্যাটোৱে হয় যেনে 5 ৰ লগত 1 পূৰণ কৰিলে 5 1 গুণ 5 এ হ'ব গতিকে 4/5 ৰ লগত যদি 1 পূৰণ কৰা 4/5 এ হ'ব খালি আমাৰ চিনটো আমি পূৰণ কৰি ল'ব লাগিব মাইনাসে মাইনাসে প্লাস হ'ব গতিকে 4/5 1 গুণ 4/5 এ হ'ব গতিকে আমাৰ একবাৰতে হৈ যাব 4/5 ইমানখিনি কৰি থাকাৰ দৰকাৰ নাই এটোই আনসাৰ ইয়াৰ নেক্সট 7 নাম্বাৰটো আমাক এনেকৈ দিয়া আছে -6/7 into -1 ইয়াতো তোমাৰ কি আছে 1 আছে তো গতিকে ইমানৰ লগত 1 পূৰণ কৰিলে ইমানেই পাম খালি চিনটো আগতে আমি পূৰণ কৰি লম মাইনাসে মাইনাসে প্লাস লিখিব না লাগে 6/7 ৰ লগত 1 পূৰণ কৰিলে 6/7 এ হ'ব গতিকে 6/7 এটো আনসাৰ নেক্সট 8 নাম্বাৰটো ঠিক তেনেকৈ 1 আছে পূৰণ গতিকে 3/5 ৰ লগত 1 পূৰণ কৰিলে 3/5 এ হ'ব খালি চিনটো তোমাৰ প্লাস আৰু মাইনাস প্লাসে মাইনাসে মাইনাস হ'ব তাৰ পিছত 3/5 এটোই আনসাৰ ইয়াৰ তো আমাৰ 3 নাম্বাৰৰ কেইটা হৈ গল এটা 4 নাম্বাৰৰ কেইটা কৰিম 4 নাম্বাৰটো দিয়া আছে ফাইন্ড আউট দি ভ্যালু অফ অৰ্থাৎ মান উলিয়াব দিছে ভ্যালু উলিয়াব দিছে এটা কি আমাক উলিয়াব দিছে যে আমাক চিনটো দেখি আমি গম পাইছো যে আমাৰ হৰণ চিন আছে ডিভাইড আছে অৰ্থাৎ আমি ডিভাইড কৰিব লাগিব ডিভাইড কৰি আমি যি মান পাম হেতু আমাক লিখিব লাগিব তো গতিকে আমাৰ 1 নাম্বাৰটো কি আছে -5 ডিভাইড -1 তো আমাৰ এটো এনেকুৱা নিচিনা যে মাইনাস চিনটো যদি নাই 5ক একেৰে হৰণ কৰা নিচিনা কথা হৈ আছে
তো একেৰে যেহেতু আমি হৰণ কৰিম একৰ নেওতা মাতিব লাগিব 1 কিমান গুণ 5 1 5 গুণ 5 হৈ যাব ওকে তাৰমানে 5 হ'ব আৰু লগতে চিনটো আমি কি পূৰণ কৰিব লাগিব ইয়াৰ মাইনাস মাইনাসে প্লাস হ'ব লিখিব নালাগে প্লাস হলে একেৰে যেতিয়া 5ক তুমি ভাগ কৰিবা তেতিয়া কিমান পাবা 5 পাবা তাৰমানে ইয়াৰ আনসাৰ +5 নেক্সট 2 নাম্বাৰ আছে -1 ডিভাইড 3/5 এটোৰ ক্ষেত্ৰত কিন্তু অলপ বেলেগ ছাত্ৰছাত্ৰীসকল আমাৰ হৰণ থাকিলে আমি কি কৰিব লাগে হৰণ চিনৰ জায়গাত আমি পূৰণ লিখিম লিখি প্লাই হৰণ চিনৰ যেটো ৰাইট সাইডে আছে মানে 3/5 আছে হেতু উলুটাই দিব লাগিব ওপৰৰটো তলত তলৰটো ওপৰত লিখিব লাগিব কিন্তু প্ৰথমত যি আছে হেতু একে থাকে হেতু তোমাৰ উল্টাব না লাগে তো গতিকে ইয়াতে -1 থাকিব হৰণ চিনৰ জায়গাত আমি পূৰণ লিখিম তাৰ পিছত এটো উলুটাই দিম আমি এনেকুৱা হৈ গল এতিয়া আমাৰ এটো পূৰণৰ নিচিনা হৈ গল মানে আমি 3 নাম্বাৰৰ বিলাক যেনেকৈ কৰিলো ঠিক তেনেকুৱা নিচিনা হৈ গল এতিয়া 5/3 ৰ লগত 1 পূৰণ তো 5/3 ৰ লগত 1 পূৰণ কৰিলে 5/3 হ'ব খালি চিনটো মাইনাস আছে ইয়াত প্লাসে মাইনাসে মাইনাস 5/3 এক গুণ 5/3 হ'ব বাস এটো ইয়াৰ আনসাৰ নেক্সট 3 নাম্বাৰটো আছে -1 ডিভাইড -3/5 তো আমাৰ ইয়াত কি হ'ল সেই একেই তোমাৰ আমি হৰণ চিনৰ জায়গাত পূৰণ লিখিব লাগিব তো আমাৰ প্ৰথমত যি আছে আমি তাকে লিখিম হৰণ চিনৰ জায়গাত পূৰণ লিখি এটো উলুটাই দিম উলুটাই দিলে তোমাৰ 5 টো ওপৰত যাব তলত আহিব -3 এতিয়া আমাৰ পূৰণ নিচিনা হৈ গল এটা মাইনাস তো নাই বুলি ভাবিলে দুইটাতে 5/3 আৰু 1 পূৰণ তো 5/3 ৰ লগত 1 পূৰণ কৰিলে 5/3 হ'ব খালি আমি চিনটো পূৰণ কৰিব লাগে ইয়াৰ মাইনাস আৰু ইয়াৰ মাইনাস ইয়াৰ এই মাইনাস চিনটো মাজত আছে বুলি ধৰি লব পাৰা তো গতিকে মাইনাসে তোমাৰ প্লাস হৈ গল 5/3 ৰ লগত 1 পূৰণ কৰিলে 5/3 হ'ব ওকে 4 নাম্বাৰটো আছে -3/7 ডিভাইড 1/21 তো আমাৰ প্ৰথমত যি আছে আমি তাকে লিখিম হৰণ চিনৰ জায়গাত পূৰণ এটো উলুটাই দিম 21/1 হ'ব তাৰ মানে 21/1 কিন্তু তলত 1 থাকিলে আমি এটো নিলিখো যেনে অকল যদি 25 লিখো 25ৰ তলত কিন্তু এটা 1 থাকে গতিকে 25/1 বা 21/1 গতিকে আমি তলৰ 1 টো নিলিখিলে 21 মাত্ৰ হ'ব এটা 21 টো ওপৰৰ বুলি ধৰিব লাগিব এটা এই 7 টো তলৰ বস্তু 21 টো ওপৰৰ বস্তু কটাকটি আমি কৰিব পাৰিম 7 আৰু 21 ৰ মাজত 7 3 গুণ 21 ইয়াতে 1 আহিব তো আমাৰ কি হৈ গল কি থাকি গল তলত তোমাৰ 1 থাকি গল তলৰ 1 টো নিলিখিলেও হ'ব গতে ডাইৰেক্ট আমি ওপৰত যি আছে এটা পূৰণ কৰি দিব পাৰিম -3 ইনটু আৰু এটো 3 মাইনাসে প্লাসে মাইনাস 3 3 গুণ 9 গতিকে ইয়াৰ আনসাৰ হল -9 নেক্সট 5 নাম্বাৰটো আমাক এনেকৈ আছে 7/-3 ডিভাইড -21 ছাত্ৰছাত্ৰীসকল মন কৰিবা ইয়াত তোমাৰ হৰণ চিনৰ ৰাইট সাইডে অকল -21 আছে এটা -21 মানে তলত 1 আছে আৰু ৰাইট সাইডে থকাটোহে উল্টাব লাগিব প্ৰথমত যেটো আছে হেতু উল্টাব না লাগে গতিকে যেহেতু ইয়াতে 1 আছে তো 1 টো ওপৰত যাব 21 টো তলত আহি যাব হৰণ চিনৰ জায়গাত পূৰণ লিখি দিম এটো তেতিয়া হলে হ'ব 1/-21 উলুটি যাব তো এতিয়া তলৰ আৰু ওপৰৰ বিলাকৰ মাজত যদি কটাকটি যায় আমি কটাকটি দিব পাৰিম 7 আৰু 21 ৰ মাজত যাব 7 1 গুণ 7 7 3 গুণ 21 এতিয়া আমাৰ কি থাকি গল ওপৰত তোমাৰ 1 আৰু 1 তলত -3 ইনটু এই মাইনাস তো 3 হৈ যাব -3 ওপৰত 1 1 গুণ 1 তলত মাইনাসে প্লাস 3 3 গুণ 9 তাৰ মানে 1/9
এইটো ইয়াৰ আনসাৰ ইয়াৰ পিছত 6 নম্বৰটো আছে 21 ডিভাইড -7/3 তো আমি ইয়াতো একেখিনি কামে কৰিম হৰণ চিহ্নৰ জায়গাত পূৰণ এটো উলটি যাব 3/-7 এনেকুৱা হৈ যাব এটা কটাকটি কৰিব পাৰিম 7 টো তলৰ বস্তু 21 টো ওপৰৰ বস্তু এটা 7 3 গুণ 21 তলত 1 আহিব এতিয়া কি থাকি গল ওপৰত 3 আৰু 3 থাকি গল তলত -1 থাকি যাব তো ওপৰত 3 * 3 তলত -1 তো এতিয়া এই যে তলত -1 আছে এটা 1 টো আমি নিলিখিলেও হয় কিন্তু মাইনাস চিহ্নটো কত যাব মাইনাস চিহ্নটো কিন্তু লিখিব লাগিব মাইনাস চিহ্নটো তোমাৰ ওপৰত আহি যাব তলৰ 1 টো নিলিখো কিন্তু মাইনাস চিহ্নটো ওপৰত আহি যাব মানে মাইনাস এটা আহি যাব আহি 3 3 গুণ 9 তলৰ 1 টো লিখিব না লাগে গতিকে ইয়াত হ'ব তোমাৰ -9 নেক্সট 7 নম্বৰটো আছে 6/13 ডিভাইড -4/65 তো আমি একেখিনি কামে কৰিব লাগিব হৰণ চিহ্নৰ জায়গাত পূৰণ উলটি যাব তো কটাকটি যায় নেকি যায় 13 আৰু 65 মাজত যাব 13 তোমাৰ 13 5 গুণ 65 5 গল 4 আৰু 6 ৰ মাজত যাব 2 ৰে 2 2 গুণ 4 2 3 গুণ 6 কি থাকি গল 2 5 3 আৰু না যায় নগলে তোমাৰ যি থাকি গল আমি তাকে লিখিব লাগিব ওপৰত 3 * 5 তলত ইয়াতে এটা 1 আছে 1 টো নিলিখিলেও কোনো কথা নাই -2 হ'ব এনেকুৱা 3 5 গুণ 15 -2 এটা এই -2 টো আমি মানে মাইনাস চিহ্নটো আমি ওপৰত নতুবা মাজত লিখিব লাগিব এনেকে থৈ দিলেও হ'ব কিন্তু আমি মাজত বা ওপৰত লিখি দিম আমি ওপৰত লিখি দিলো তো আমাৰ এটো আনসাৰ এইখিনিতে ইয়াক আমি মিক্স ফ্ৰেকশনলৈ লৈ যাব পাৰো ওপৰত যেহেতু ডাঙৰ আছে তো আমি মিক্স ফ্ৰেকশনলৈ লৈ যাও তো মিক্স ফ্ৰেকশনলৈ নিবলৈ হলে 2 ৰে 15 হৰণ কৰিব লাগিব 2 7 গুণ 14 এক বাকি থাকিব এটা ইয়াৰে এই 7 টো তোমাৰ প্ৰথমত আহি যাব এই মাইনাস টো এতিয়া আমি মাজত লিখিব লাগিব 7 সমস্ত তোমাৰ তলত আগৰে পৰা 2 আছিল 2 হ'ব বাকি 1 পাইছো 1 টো ওপৰত যাব তো এটো হল ইয়াৰ আনসাৰ নেক্সট 8 নম্বৰটো এনেকৈ আছে -1/8 ডিভাইড -1/8 তোমাৰ প্ৰথমত যেটো আছে আমাৰ খেতুৱে থাকিব হৰণ চিহ্নৰ জায়গাত পূৰণ এটো উলটি যাব এটা এই মাইনাস চিহ্নটো তোমাৰ মাজত আছে তো মাজত থাকিলে তোমাৰ আৰু এটা মাত্ৰ যেটো আছে এটো মাজতে থাকিব আৰু মাজত থাকা মানে তোমাৰ ওপৰত বা তলত আমি যিকোনো লৈ লব পাৰো আমি মাজতে লৈ ললো মাজত ললো কিন্তু এটো উলটি যাব উলটি যদি যায় তলত তোমাৰ 1 আহিব আৰু তলত 1 টো তোমাৰ নিলিখিলেও হয় তাৰ মানে অকল 8 এনেকুৱা হৈ গল এতিয়া এই 8 টো ওপৰৰ হৈ গল ওকে আৰু এই 8 টো তলৰ কটাকটি যাব 8 1 গুণ 8 এটা কি থাকি গল ওপৰত -1 ইনটু এই 1 টো ওপৰৰ তে -1 তলত 1 মাইনাসে মাইনাসে প্লাস 1 1 গুণ 1 তলত 1 আছে গতিকে এটা তলৰ 1 টো নিলিখিলেও হয় গতিকে ইয়াৰ আনসাৰ 1 এইটো ইয়াৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো আমাৰ আছে আনসাৰ as per the instruction অৰ্থাৎ আমাক প্ৰশ্নত যি কৈছে সেইমতে আমি আনসাৰ কৰিব লাগিব তো 1 নম্বৰটো আছে what is additive inverse of -8/9 ঠিক তেনেকৈ 2 নম্বৰটো তোমাৰ what is additive inverse of
-1 লগতে 3 নম্বৰটো তোমাক হসানে মিছা ক'ব দিছে 4 নম্বৰটো হসানে মিছা ক'ব দিছে 5 নম্বৰটো অলপ বেলেগ ধৰণৰ হেতু পিছত কৰি আছো আচ্ছা এডিটিভ ইনভাৰ্স কি ছাত্ৰছাত্ৰীসকল এডিটিভ ইনভাৰ্স মানে হল তোমাৰ এটা সংখ্যাক আন এটা সংখ্যাৰে যোগ কৰিলে যদি তোমাৰ 0 হয় তেতিয়া এটাক আনটোৰ এডিটিভ ইনভাৰ্স বুলি কোৱা হয় অৰ্থাৎ আমি যদি খাতা তেনেকৈ যদি আমি আলোচনা কৰো যদি আমি 5 ললো 5 ৰ লগত কি প্লাস কৰিলে 0 পাম মানে প্লাস সামথিং ইকুয়াল টু 0 হ'ব লাগিব কি প্লাস কৰিলে 0 হ'ব ছাত্ৰছাত্ৰীসকল 5 ৰ লগত তোমাৰ 0 প্লাস কৰিলেও 0 নহয় 5 এ হ'ব 1 প্লাস কৰিলে তোমাৰ 6 হ'ব অৰ্থাৎ আমি 5 ৰ লগত প্লাস কৰিলে আমি 0 নাপাওঁৱে আমি কি কৰিলে 0 পাব পাৰো মাইনাস কৰিলে 0 পাব পাৰো 5 ৰ পৰা 5 গলে তোমাৰ 0 হ'ব হয়নে আৰু হেতুৱে হ'ব কিন্তু 5 ৰ পৰা 5 মাইনাস কৰা মানে আসলতে 5 ৰ লগত আমি -5 প্লাস কৰা নিচিনা কথা ওকে তো গতিকে এতিয়া যদি আমি চিনটো যদি পূৰণ কৰি যদি আমি এটা কৰি লওঁ প্ৰথম প্লাস তো প্লাসে তোমাৰ প্লাসে মাইনাসে -5 এটা -5 হৈ গলে তো 5 ৰ পৰা 5 গলে এটা 0 তো অৰ্থাৎ আমাৰ কি হল যে আমাক যেটো দিয়া আছে যদি এই 5 টো দিয়া আছে 5 ৰ লগত কি যোগ কৰিলে 0 হ'ব 5 ৰ লগত যদি 5 টো যদি প্লাসৰ দিয়া আছে তুমি মাইনাসৰ 5 লব লাগিব ওকে যদি -5 দিয়া আছে তুমি -5 ৰ লগত 5 প্লাস কৰিলে 0 হ'ব গতিকে এডিটিভ ইনভাৰ্স মানে হৈছে তোমাক যেটো দিয়া আছে তুমি সেইটোৱে সেম লব লাগিব কিন্তু চিনটো খালি তুমি চেঞ্জ কৰিব লাগিব বেলেগ লব প্লাসৰ থাকিলে তাৰমানে মাইনাসৰ থাকিলে প্লাসৰ লব লাগিব যদি তোমাক কয় -12 ফৰ এডিটিভ ইনভাৰ্স কি -12 ফৰ এডিটিভ ইনভাৰ্স হ'ব +12 এটা এই দুটা যদি যোগ কৰা 0 হৈ যাব অৰ্থাৎ 12 ৰ পৰা 12 মাইনাস কৰি দিলে তোমাৰ 0 হৈ যাব তো গতিকে তোমাক জি দিয়া আছে কিটোৱে লবা খালি চিনটো প্লাস থাকিলে মাইনাস লবা মাইনাস থাকিলে প্লাস লবা ওকে গতিকে সেই হিসাবে তোমাৰ 1 নম্বৰটো আছিল হোৱাট ইজ এডিটিভ ইনভাৰ্স অফ -8/9 গতিকে আমাৰ যেটো এটা মাইনাসত আছে -8/9 ৰ এডিটিভ ইনভাৰ্স কি বুলি সুধিছে গতিকে আমাৰ 8/9 এ হ'ব খালি প্লাসৰ হ'ব অৰ্থাৎ 8/9 হৈ যাব তো আমি লিখোতে লিখিম 1 number answer additive inverse of -8/9 is অর্থাৎ ইয়ার মানে হইছে যে -8/9 ৰ additive inverse হল খালি আমি চিনটো চেঞ্জ কৰিম মানে জি আছে তাকে লিখিম খালি চিনটো আমি মাইনাস আছে নহয় আমি প্লাসৰ কৰিম মানে মাইনাস চিনটো নিলিখো 8/9 এটো ইয়াৰ এডিটিভ ইনভাৰ্স ঠিক তেনেকৈ 2 নম্বৰ হোৱাট ইজ এডিটিভ ইনভাৰ্স অফ -1 তো -1 ৰ এডিটিভ ইনভাৰ্স কি হ'ব তো আমি মাইনাস চিনটো নিলিখো 1 হ'ব তাৰ মানে तो एडिटिव इनवर्स ऑफ -1 is 1 होबो तो गटिके एटु यार आंसर আমাৰ 1 আৰু 2 হৈ গল 3 নম্বৰটো কি দিছে আমাক হসানে মিছা সে কারেক্ট অর ইনকারেক্ট হসানে মিছা আমাক ক'ব দিছে 2/3 ডিভাইড 2/3 equal to 1 বুলি কৈছে অৰ্থাৎ সেম বস্তুৰে ডিভাইড কৰিলে 1 হয় না নহয় এটা 5ক 5ৰে হৰণ কৰিলে কিমান হ'ব 5ক 5ৰে হৰণ কৰিলে 1 হ'ব 5 1 গুণ 5 যেহেতু গতিকে সেম বস্তুৰে সেম বস্তু হৰণ কৰিলে 1 হয় তাৰ আনসাৰটো গতিকে এইটো তোমাৰ হসানে মিছা গতিকে হসা কারেক্ট ঠিক তেনেকৈ 4 নম্বৰটো তোমাৰ 1ক 4/3 ৰে তোমাৰ ডিভাইড কৰিলে 3/4 হয় বুলি কৈছে এটো হসানে মিছা আমি এটো কৰি চাম
1 divide 4/3 আছে নহয় আমাৰ নিয়মটো কি হৰণ চিনৰ জায়গাত আমি পূৰণ লিখিব লাগে আৰু এইটো উলটাই দিব লাগিব ও আচ্ছা তো আমাৰ কি আছে 1 divide 4/3 আছিল তো আমি কি কৰিলো হৰণ চিনৰ জায়গাত পূৰণ লিখিলো তাৰ পিছত এইটো উলটাই দিম 3/4 হ'ব এটা এইকেইটা পূৰণ কৰি দিম 3/4 ৰ লগত 1 পূৰণ কৰিলে তো 3/4 এ হ'ব বাস 3/4 পালো গতিকে আমাৰ কি আছে কোৱেশ্চনটো তোমাৰ 1 divide 4/3 equal to 3/4 আছে আমি 3/4 এ পাইছো গতিকে এটো হসা রাইট নেক্সট 5 নাম্বাৰটো কি কৈছে if a and b are two rational numbers then a into minus b equal to minus a into b বুলি কৈছে আৰু minus a into b equal to minus within bracket a into b হয় বুলি কৈছে এটা আমাক কি কৰিব কৈছে now take any two rational numbers in place of a and b and verify the above equity আমাক a আৰু b ৰ কাৰণে যি কোনো আমাক দুটা ৰেশনাল নাম্বাৰ লব দিছে প্লাছৰ হ'ব পাৰে মাইনাছৰ হ'ব পাৰে আৰু 0 হ'ব পাৰে আৰু এটো আমাক পৰীক্ষা কৰি চাব দিছে এটো এই লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান হয় নে নহয় আমি ইয়াৰ কাৰণে কি কৰিম 5 নাম্বাৰটোৰ কাৰণে আমি যি কোনো দুটা ৰেশনাল নাম্বাৰ ধৰি লম আমি এনেকৈ লিখিম let a equal to আমি কি ধৰিলো সাপোজ আমি 3 ধৰিলো and b equal to আমি কি ললো minus 0 minus তোমাৰ 5 ললো জেনিবা এতিয়া আমাক কি কৈছে পৰীক্ষা কৰি চাব দিছে নহয় a into minus b আমি কি লিখিম 4 a into minus b equal to minus a into b তার মানে 4 মানে কারণে 4 a into minus b equal to minus within bracket a into b তার মানে এইখিনির কারণে আমি কি করে left hand side a আৰু এইখিনি আছে তার মানে a into minus b আছে কিমান হয় আমি চাম a মানে আমি কিমান ধৰছো 3 b মানে কি ধৰছো -5 ইয়াতে মাইন্ড কৰিবা b ৰ আগত কিন্তু আগৰে পৰা মাইনাস আছে তো গতিকে সেই হিচাপে মাইনাস ইনটো আগৰে পৰা থকা মাইনাসটো আকো b মানে আমি -5 লৈছো গতিকে ডাবল মাইনাস হ'ব ইয়াতে তো কি হৈ যাব তোমাৰ 3 into minus a plus 5 হ'ব তার মানে 3 পূরণ 5 3 5 গুণ 15 তার মানে আমি লেফট হ্যান্ড সাইডত 15 পালো এটা রাইট হ্যান্ড সাইডত আমি 15 পাম না পাও রাইট হ্যান্ড সাইডত আমার কি আছিল মাইনাস দি প্লাই ব্র্যাকেটত a into b মাইনাস a আমার কি 3 b মানে -5 মাইনাস তো মাইনাসে থাকিলে 3 আমি ইয়াতে কি কৰিম 3 আৰু -5 টো আমি পূৰণ কৰিম প্লাস আৰু মাইনাস পূৰণ কৰিম আগতে প্লাসে মাইনাসে মাইনাস 3 5 গুণ 15 এতিয়া বাহিৰৰ মাইনাস আৰু ভিতৰৰ মাইনাস পূৰণ কৰিব লাগিব মাইনাসে মাইনাসে প্লাস হৈ যাব 15 15 আহি যাব তাৰ মানে রাইট হ্যান্ড সাইডত আমি 15 পালো লেফট হ্যান্ড সাইডত 15 রাইট হ্যান্ড সাইডত 15 গতিকে আমাৰ এটো মিলি গৈছে ওকে তো আমি একবাৰ লিখিব পাৰো therefore this জি আছে equal to a into b এটো আমাৰ প্ৰমাণ কৰা হৈ গল মানে ভেৰিফাই কৰা হৈ গল গতিকে আমি ভেৰিফাইড বুলি লিখিম ভেৰিফাইড এনেকুৱা তো আমাক আকো এটা দিছে নহয় আমাক কি দিছে আকো এটা
এইটো দিছে মাইনাস a into b equal to minus within bracket a into b এটো আমাৰ হয়নে নহয় আমাক পৰীক্ষা কৰিব দিছে তো ইয়াতো আমি তেনেকৈ লিখিম 4 minus a into b equal to minus within bracket a into b তো আমি আগত জি ধৰিছিলো ইয়াতো হে একে ধৰিম তো গতিকে লেফট হ্যান্ড সাইড a মানে আমি ধৰিছিলো 3 b মানে ধৰিছিলো আমি -5 পূৰণ কৰিম মাইনাসে প্লাস 3 5 গুণ 15 লেফট হ্যান্ড সাইডত আমি মানে 15 পালো রাইট হ্যান্ড সাইডত কি আছে মাইনাস ব্র্যাকেটৰ ভিতৰত a into b a মানে 3 b মানে -5 माइनस तो माइनस हिसाब से देखो यार प्लस यार माइनस प्लस से माइनस 3 5 गुण 15 यार माइनस पूरण माइनस से तुम्हार माइनस प्लस से माइनस 5 3 गुण 15 तार पिছত माइनस से प्लस हो जाबो प्लस तो निलिखो 15 आइ जाबो गतिके लेफ्ट हैंड साइड 15 পাইছিলো রাইট হ্যান্ড সাইড তো 15 পাইছিলো ওকে ইয়াতো তোমার লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড দুইটাই সমান देयरफॉर এটো আমাৰ পৰীক্ষা কৰা হৈ গল গতিকে ভেৰিফাইড বাস হৈ গল নেক্সট আমাক 6 number to ki dise itu what is the reciprocal of -3/7 eta reciprocal mane ako ki tomar ji rational number dia ase tar logot ki puron korile 1 hobo etia tumi mind kora 5 or logot ki puron korile 1 hobo 5 or logot 1 puron korile tomar 5 e hobo kintu ami 1 pabo lagibo 1 poa mane তোমার 1 পাবলৈ গলে 1/5 পূরণ কৰিব লাগিব আৰু 1/5 পূৰণ কৰা মানে 5 তো ওপৰৰ বস্তু 5 তো তলৰ বস্তু কটা কটি যাব ওপৰত 1 into 1 তলত 1 এক হ'ব অৰ্থাৎ তোমাৰ জি দিয়া আছে হেতু আমি তাৰ উলুটাটো আমি পূৰণ কৰিব লাগিব আৰু তেতিয়া আমি 1 পাম গতিকে এই এনে ক্ষেত্ৰত তোমাৰ 1/5 হক 5 ৰ ৰেচিপ্ৰকেল বুলি কোৱা হয় বা মাল্টিপ্লিকেটিভ ইনভাৰ্স বুলিও কোৱা হয় ঠিক তেনেকৈ উল্টাকৈ 5 to 1/5 ৰ ৰেচিপ্ৰকেল হ'ব অৰ্থাৎ ৰেচিপ্ৰকেল মানে আমাক যেটো দিয়া আছে হেতু আমি জাস্ট উলুটাই দিম অৰ্থাৎ যদি 3/5 থাকে 3/5 ৰ ৰেচিপ্ৰকেল কি বুলি কলে আমি উলুটাই দিম 3/5 or reciprocal of 5/3 ঠিক তেনেকৈ -7 by যদি 9 থাকে sin যদি তোমাৰ মাইনাস থাকে মাইনাসে থাকিব sin to চেঞ্জ নহয় ৰেচিপ্ৰকেলৰ ক্ষেত্ৰত তো ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব মাইনাস to মাইনাসে থাকিব খালি আমি উলুটাই দিম তাৰ মানে 9/7 হৈ যাব ওকে তো সেই হিচাপে তোমাৰ 6 নম্বৰত কি আছে -3/7 আছে নহয় ইয়াৰ ৰেচিপ্ৰকেল হ'ব তোমাৰ মাইনাস to মাইনাসে থাকিব বা তোমাৰ মাইনাস to মাইনাসে থাকিব -3/7 হ'ব অৰ্থাৎ আমি যদি খাতাত লিখো 6 নম্বৰ এনেকৈ যদি লিখো আমি লিখিম ৰেচিপ্ৰকেল অফ কি আছিল আমাৰ -3/7 is reciprocal of -3/7 is আমি কি কৰিম খালি উলুটাই দিম 7 তলত -3 তো এই 7/-3 তো হ'ব ইয়াৰ reciprocal ওকে
তো ছাত্ৰ-ছাত্ৰীসকল তো মই এইটো চেপ্টাৰ কমপ্লিট কৰি দিলোঁ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো নিশ্চয় ভাল পাবা বুজি পাবা তো গতিকে ভাল পালে এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ